আমাৰ এটা বহুত ডাঙৰ পৰিকল্পনা আছে যানজঁটৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষকৈ জুৰুড আৰু মালিগাঁৱৰ উৰণীয়া সেতু দুখন নিৰ্মাণ হৈ থকাৰ কাৰণে আমি হাত লগোৱা নাই। সেইটো হ'ল যে দীঘলী পুখুৰীৰ হেণ্ডিক কলেজৰ পৰা বামুণী মৈদামৰ সেৱা অফিচ পাৰ কৰি প্ৰায় 6 কিলোমিটাৰ দীঘল এখন উৰণীয়া সেতু গুৱাহাটীত নিৰ্মাণ কৰা। ইয়াৰ প্ৰাককলন আদি সম্পূৰ্ণ সাজু হৈ আছে। অকণমান সময় মিলাই জুৰুডৰ ফ্লাইঅভাৰখন কোন তাৰিখে শেষ হ'ব তাৰ লগত সময় মিলাই আমি সেই ফ্লাইঅভাৰখনৰো নিৰ্মাণৰ কাম আৰম্ভ কৰিম। তাৰ লগে লগে আমি আকৌ মনত ভাবিছোঁ, আপোনালোকে জানে যে গুৱাহাটীৰ যিটো আমাৰ নেশ্যনেল হাইৱে জালুকবাৰীৰ পৰা খানাপাৰালৈ তাক 6 লেনযুক্ত কৰা হৈছে। নিৰ্মাণৰ কাম এপ্ৰিল মাহৰ ভিতৰত শেষ হ'ব। গড়চুকত এখন উৰণীয়া সেতু হ'ব, বশিষ্ঠত এখন উৰণীয়া সেতু হ'ব। তাৰ পৰিপ্ৰেক্ষিতত গড়চুকৰ ট্ৰেফিক জামটো নাথাকিলে আমি যদি আৰ্য কলেজৰ পৰা পোনে পোনে লখৰাত আৰু সোনকালে উঠিব পাৰোঁ, গুৱাহাটীৰ যান বাহনৰ জোঁট আৰু বেছি কমি যাব। সেইবাবে চাইকেল ফেক্টৰীৰ ওপৰতো আমি আৰু এখন উৰণীয়া সেতু নিৰ্মাণৰ বাবে সিদ্ধান্ত লৈছোঁ। ইয়াৰ ফলত আৰ্য কলেজৰ পৰা একেবাৰে চাইকেল ফেক্টৰীও যদি আমি ফ্লাইঅভাৰ দি পাৰ হওঁ, কেতিয়াবা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ সন্মুখেদিও যদি আমি উৰণীয়া সেতু পাওঁ, ইয়াৰ পৰা 5 বা 10 মিনিটৰ ভিতৰত বা মেক্সিমাম 15 মিনিটৰ ভিতৰত আমি নেশ্যনেল হাইৱেত উঠিব পাৰিম। তাৰপিছত আমি নগাঁৱতো যাব পাৰিম, তাৰপিছত আমি বিমানবন্দৰৰ ফালেও আহিব পাৰিম। আৰু ঘূৰি আহিবৰ কাৰণেও ৰাইজে সেই ব্যৱস্থা হাতত ল'ব পাৰিব। মই ভাবোঁ যে এই 2খন নতুন ফ্লাইঅভাৰৰ কাম আমি হাতত লোৱাৰ লগে লগে আমাৰ যান বাহনৰ জঁট আৰু বেছি কমি আহিব। আপোনালোকে দেখি গৌৰৱ অনুভৱ কৰিব যে গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজৰ কাম অত্যন্ত বিদ্যুৎ গতিত হৈ আছে। ইয়াৰ পৰা মাত্ৰ 200 মিটাৰ আগত ডক্টৰ কটকী আছে, আমাৰ বি বৰুৱা কেঞ্চাৰ হস্পিটেলৰ ডাইৰেক্টৰ। বি বৰুৱা কেঞ্চাৰ হস্পিটেলৰ ঠিক আগত যিখন মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আমি হাতত লৈছিলোঁ, প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ, গুৱাহাটীৰ সেইখন দ্বিতীয়খন মেডিকেল কলেজ হ'ব। আজি আপোনালোকে তাত গৈ থিয় হ'লে গম পাব যে 2024ত আমি নতুন মেডিকেল এখন কলেজ তাতে আমি দেখা পাম।